আজিৰ পৰা কেইটামান দিনৰ আগত এটা মোৰ ভিডিঅ' আপলোড কৰা হৈছিল আৰু যিটো ভিডিঅ' নেকি আকৌ ইউটিউবৰ পৰা ডিলিট কৰিবলগীয়াও হ'ল আৰু ডিলিট কৰাৰ কাৰণখিনি জনাই আছোঁ তাৰ আগতে চিনাকি দি দিছোঁ আৰু এইজন হৈছে আমাৰ চিলাপথাৰৰ নহয় ধুবুৰীৰ হয় ন ধুবুৰী হয় আমাৰ চিলাপথাৰৰ পৰা আমাৰ গাঁৱৰ পৰাই বিয়া পাতিছে আমাৰ গাঁৱৰ ভণ্টি এজনীক আৰু ভণ্টিজনীক বিয়া পাতিছে মানে জোৱাই হ'ব বাৰু মানে সেইদিনাখন কি হৈ গ'ল এখেত আছিলে ইয়ম্মা ডিলত আৰু সেই সময়ত মোকো মতা হৈছিলে আৰু ময়ো গুচি গ'লোঁ ময়ো গুচি যোৱাৰ পিছত এখেতৰ লগত অকণমান তৰ্কাতৰ্কি হৈ আছিলে মানে এওঁলোকৰ কিবা ফাইনেন্সৰ বিষয় ন বেলেগ এটা কাষ্টমাৰ আহিছিলে কাষ্টমাৰ লগত মানে কাষ্টমাৰক মই কৈছিলোঁ এনেকৈ ঘৰতে মই ঘূৰি আছোঁ আপুনি ইয়াৰ পৰা বাইক ল'ব সেইটো শুনি কেনে মই মানে মিছা কেনে ফাঁচাই কেনে এনেকৈ মাৰধৰ প্ৰয়োগ কৰিবলৈ বিচাৰিছিলোঁ আচ্ছা এইফালে ফচুৱা হ'ল আৰু মোকো হঠাৎ মতা হ'ল আৰু ময়ো গুচি গ'লোঁ মই বাৰু এনেকৈ কাজিয়া কৰা নাই গৈ কিনে সোধপোছ কৰিছোঁ যে এইটো কেলৈ কৰিলা বুলি সোধাৰ পিছত এইফালেও ভালকৈ অসমীয়াটো ইমান নাজানে আৰু অকণমান ভয়ো খালে আৰু হঠাৎ গৈ মই সোমাই দিলোঁ আৰু কেইবাজনো ল'ৰা আছিলে আৰু লগতে ছোৱালীজনীও পটককৈ কিবাকৈ কৈ পালে আৰু সেইষাৰ কথাক লৈ কিনে ভয় খাই কিনে এইফালেও মানে কি কৰোঁ কি নকৰোঁ কেনে থটমত খাই গ'ল আৰু মই মানে ইমান ভালকৈ চিনিও পোৱা নাছিলোঁ আমাৰ গাঁৱৰ পৰাই যে বিয়া পাতিছে মানে এতিয়াতো যোৱাই হ'ব বাৰু মই তাত হঠাৎ ক'লোঁ ৱাইফলৈ ফোন কৰি দিয়া বুলি ন মানে ভয় খালে মানে কি বা হ'ব আকৌ ফোন কৰি দিলে সেইকাৰণে ফোনটো লগাই নিদিলে আৰু যদি ফোনটো সেইদিনাখন লগাই দিয়াহেঁতেন মই ধুনীয়াকৈ কথা পাতি ল'লোহেঁতেন আৰু কথা পাতি লোৱাৰ পিছতে মানে সেইখিনি ইমান হ'বই নাপালেহেঁতেন আৰু এতিয়া বৰ্তমান সময়ত গম পাইছোঁ যিটো ভিডিঅ' নেকি মই ইউটিউবৰ পৰা টোটেলি ডিলিট কৰি দিলোঁ ডিলিট কৰাৰ পিছত তাৰ স্ক্ৰীণ ৰেকৰ্ডিং কৰি ৰাখিছে কোনোবাই যি কি নহওক যোনে কৰি নাৰাখক সেই স্ক্ৰীণ ৰেকৰ্ডিংখিনি দি এখেতক ব্লেকমেইলিং কৰি আছে আৰু সেইখিনি কৰিব নালাগে কাৰণ ভিডিঅ'টো মোৰ থ্ৰুৱেদি গৈছিলে আৰু মোৰ থ্ৰুৱেদি যোৱাৰ পিছত কোনোবাই স্ক্ৰীণ ৰেকৰ্ডিং কৰি কিনি যে আকৌ ব্লেকমেইলিং কৰিব কাৰণ সেই ভিডিঅ'টো ডিলিট কৰি দিলোঁ ডিলিট কৰাৰ আগতে স্ক্ৰীণ ৰেকৰ্ডিং কৰি ল'লে আপোনালোকৰ পৰিয়ালৰ মানুহ তোমালোকৰ পৰিয়ালৰ মানুহ ন আৰু পৰিয়ালৰ মানুহে স্ক্ৰীণ ৰেকৰ্ডিং কৰি ল'লে আৰু ভুলটো এইফালে এতিয়াহে মই গম পাইছোঁ নাই বুলি আৰু সেই সময়ত হঠাৎ ময়ো গৈ পোৱাৰ পিছত যে দেখা পাই কিনি মই ভাবিলোঁ কিবা এটা ভুল কৰিলে চাগে পিছত এতিয়া আহি কিনি এইফালে কৈছে আৰু যিজনী ভণ্টি আমাৰ গাঁৱৰ পৰা বিয়া হৈছে তাইও কৈছে মানে দাদা ভিডিঅ'টো আপুনি আপলোড কৰিলে তাত একো প্ৰব্লেম নাই কিন্তু এতিয়া প্ৰব্লেম এইটোৱে হৈ আছে যে আমাৰ গাঁৱৰ মানুহ মানে ধুবুৰী মানুহে প্ৰব্লেম দি আছে ন আৰু তাতে এইফালে এওঁলোকৰ পৰিয়ালৰ মানুহে স্ক্ৰীণ ৰেকৰ্ডিং কৰি কিনি সেইটো ব্লেকমেইলিং কৰি আছে আৰু সেইখিনি কৰিব নালাগে বুলি ভাবোঁ আৰু ঘটনাটো কি হৈছিলে ঘটনাটো সেইটো মানে বেলেগ কাষ্টমাৰ এটা আহিছিলে মই কৈছিলোঁ খালি যে ইয়াৰ পৰা গাড়ী লৈছোঁ মই এনেকৈ সদায় ঘূৰিব লাগে আপুনি গাড়ীৰ পৰা আহিছে এইটোৱে খালি কৈছিলোঁ সেইটো কথা শুনি কেনে গোটেই কেনে আলোচনা কৰি কিনে মোক মাৰপিট কৰিছে খালি মিছামিছি কয় কিনে মাৰপিটটো কৰা নাছিলে মাৰপিট কৰা নাই কৰিব বিচাৰিছিলে মানে মাৰপিটটো কৰা নাছিলে বাৰু মাৰপিট কৰা নাছিলে মানে অলপমান পটককিনে ডিলাৰৰ ভিতৰত মাৰিব বেয়া ন কেমেৰা থাকে আৰু সেই গতিকে তাৰ ভিতৰত হয়তো নাই মৰা চাগে মই হঠাৎ গৈ কিনি মই যদি ভুল কৰিছে 2 থাপৰ দে বুলি ক'লোঁ ন 2 থাপৰ দে বুলি কওঁতে আপুনি যেতিয়া গম নাপাই আছিলে সেইকাৰণে কৈছিলে আপুনি মই গম পোৱা নাছিলোঁ ভুল হৈছে বুলি যিহেতু কৈছে আৰু মই ভুল বুলিতো মানি ল'ম ন আৰু এইফালেও সুধিছোঁ তোমাৰ ভুল আছিলে নেকি ইমান স্পষ্টকৈ অসমীয়া নাজানে আৰু সেই গতিকে কি কৈছোঁ বুজি নাপাই কিনি মাথাটো অকল জোকাৰি আছিলে মই ভাবিছোঁ ভুল আছে যদি মাৰি দে এই ছোৱালীজনী তেতিয়া মৰাও নাছিলে ছোৱালীজনী লাহেকেনে মানে হাতখন আগবঢ়াই নিছিলে আৰু যি কি নহওক সেইখিনি যাতে ব্লেকমেইলিং কৰিব নালাগে আৰু যোনে ভিডিঅ'টো স্ক্ৰীণ ৰেকৰ্ডিং কৰি কিনি ব্লেকমেইলিং কৰি আছে এওঁলোকৰ ঘৰৰ পৰিয়ালে তেওঁলোককো কৈছোঁ ভিডিঅ'টো ডিলিট কৰিব লাগে আৰু নেক্সট বাৰ যাতে মোৰ ভিডিঅ' থ্ৰুৱেদি এওঁলোকক ব্লেকমেইলিং কৰিব নালাগে হয় নাই এইটোৱে কথা আৰু কিবা কি হৈছিলে আৰু বাকী একো হোৱা নাই এইটোৱে সেইখিনিয়ে ন যিটো ভিডিঅ' মোৰ ফালৰ পৰা আপলোড কৰা হৈছিলে আৰু সেই ভিডিঅ'টো মই ডিলিট কৰি দিলোঁ এইফালে ভুল নাই বুলি গম পায় আৰু সেই ভিডিঅ'টো আকৌ স্ক্ৰীণ ৰেকৰ্ডিং কৰি কিনে যিহেতু ব্লেকমেইলিং কৰি আছে আৰু মই ক'ব বিচাৰিছোঁ সেই ভিডিঅ'টো ডিলিট কৰি দিব লাগে একেবাৰে ডিলিট কৰি দিব লাগে মানে এইফালে ব্লেকমেইলিং কৰিব নালাগে আৰু তাত মোৰ ভইচ সোমাই আছে মানে ভুল নাই বুলি গম পোৱাৰ পিছত মই ডিলিট কৰিছোঁ আৰু সেই বস্তুটো মোৰ ভইচ শ্বেয়াৰ কৰি ভাইৰেল কৰি আকৌ মোকো ব্লেকমেইলিং কৰাৰ নিচিনাকৈ কৰি আছে আৰু সেয়েহে কৈছোঁ একদম কম সময়ৰ ভিতৰত ভিডিঅ' ডিলিট কৰি কিনে আৰু যাতে ব্লেকমেইলিং কৰিব নালাগে আৰু এইফালে দম দি আছে ভাবুকি দি আছে মৰাৰ কথা কৈ আছে ন মাথা ফালি দিম কৈ আছে মাথা ফালি দিব বোলে ব্লেকমেইলিং এনেকুৱা টাইপৰ হৈ গৈছে আৰু যি কি নহওক ভিডিঅ'টো সোনকালে যাতে ডিলিট হ'ব লাগে মোবাইলৰ পৰা আৰু মই কেতিয়াবা মোবাইল হয়তো লগ পালে চেকো কৰিব পাৰোঁ সেই টাইমত যদি ভিডিঅ'টো পাই যাওঁ যদি ব্লেকমেইলিং কৰা মই গম পাই যাওঁ মানে অলপ কথাটো বেলেগ চাইডত গৈ যাব আৰু মই শুনি আছোঁ বহুত ফটো দেখিছোঁ আৰু যিটো ল'ৰাই ব্লেকমেইলিং কৰিছে সেই ল'ৰাটোৱে প্ৰায় অসমীয়া বোৱাৰী ছোৱালীৰ লগত ফটো মাৰি সেই মোবাইলত ৰাখিছে ন নাম ক'ব নাযাওঁ মই নাম ক'বও নালাগে কিন্তু এই কামটো কৰা কিন্তু বহুত বেয়া হৈ আছে মানে কোনোবা দিনাখন লগ পালে কেছটো বহুত বেছি বেয়া হৈ যাব যাতে সেইখিনি কাম কৰিব নালাগে পিছত সেইটো মোৰ ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম সেইটোৰ লগত মোৰ একেবাৰে মতলব নাই সেই কামখিনি যাতে একেবাৰে টোটেলি কৰাটো
বাদে দিয়ক আৰু তাৰ লেবাৰ মিস্ত্ৰী ধুবুৰীলৈ পঢ়াই কিনে লেবাৰ মিস্ত্ৰী পঢ়াই আছে সিহঁতো ইয়াত আহি কিনে ধৰি কিনে মই কিবা ব্যৱস্থা কৰিম এনেকৈ কৈ দিয়ক আপুনি মানে ব্যৱস্থা ধুবুৰীটো আছে ভিডিঅ' ধুবুৰীৰ পৰা যাতে ডিলেট হ'ব লাগে আৰু ইয়াত লেবাৰ যিসকল কাম কৰি আছিলে তেওঁলোক প্ৰায় লিখাবালিত তাৰ অসমীয়া ছোৱালী ভাল পাই আছে ন লিখাবালিত ভাল পাই আছে MS-ত ভাল পাই আছে চবতে ভাল পাই আছে আৰু মোৰ বাবে যদি এইফালে যোৱাই যদি মাৰ খাবলগীয়া হয় আলি লিখে যিজনে মাৰিব আৰু তেখেতক মই ভালকৈ কৈছোঁ কথাটো অলপ দিগদাৰলৈ গৈ যাব অলপ বেয়ালৈ গৈ যাবগৈ আৰু যিবোৰ ফটো ভিডিঅ' মই পাইছোঁ সেইবোৰ ফটো ভিডিঅ' এদিন লৈ কিনি মই লগ কৰিবলৈ গৈ আছোঁ এইখিনিতে কথা এষাৰ কওঁ আমাৰ এইখন যিখন গাঁও হয় আৰু এই গাঁওখনত প্ৰায় অসমীয়া মানুহ 83 ঘৰে আছে আৰু মিয়া মানুহৰ ঘৰ প্ৰায় আপোনাৰ 3000তকৈ অধিক হ'ব আৰু আগৰ যিসকল মিয়া মানুহ আছিল পুৰণা মিয়া মানুহ তেওঁলোকতো বহুত ভাল আৰু তেওঁলোক সভ্য হয় আৰু তেওঁলোকৰ মাজতে আমি ডাঙৰ হৈ আহিছোঁ সেইখিনি তেওঁলোকক ক'বলগীয়া কথা নহয় আৰু যিসকল নতুন আহিছে ন আৰু নতুনকৈ আহি বসবাস কৰিছে আৰু তেওঁলোকৰ ছাইডৰ পৰা আমাৰ বহুত বেছি প্ৰব্লেম হৈ যায় প্ৰব্লেম মানে এইটোৱে হৈছে কেতিয়াবা আমাৰ হিন্দু ছোৱালী ভাল পাই কিনি ব্লেকমেইলিং কৰি প্ৰলোভন দি এই যি টিখন কৰে আৰু তাৰপিছত সেই ফটো মাৰি কিনি থৈ দিয়ে আৰু সেই ফটো দি ব্লেকমেইলিং কৰি কিনি সেই ছোৱালীজনীক প্ৰবঞ্চনক কৰে আৰু তাৰপিছত মাজতে এনেকুৱা হৈ গ'ল মোৰ এজনী খোলালি মোৰ খোলালি মানে মোৰ লগৰটোৱে বিয়া পাতিছে তাৰ খোলালি হ'লে মোৰো খোলালি হ'ব সেনেকৈ ভাল পোৱা প্ৰলোভন দি কিবা হিন্দু বুলি কৈ পৰিচয় দি লাষ্টত ছোৱালীজনীক এৰি দিলে ছোৱালীজনী ছুইচাইড কৰি মৰি থাকিলে আৰু সেইদিনাখন ময়ে জ্বলাইছোঁ আৰু যি কি নহওক সেইখিনি গ'ল আৰু এষাৰ কথা ক'ব বিচাৰিছোঁ মাজতে আমাৰ ভাইটিহঁতৰ লগতো কাজিয়া হৈছে ভাইটিহঁতক অলপ মাৰপিট কৰিছে আৰু সেয়াই নহয় মোৰ লগৰ কেইবাটাৰ লগতো সেনেকুৱা ঘটনা ঘটি গৈছে আমাৰ এটা গ্ৰুপ খুলিছোঁ যিটো গ্ৰুপত নেকি 1000তকৈও অধিক মানুহ আছে আৰু সেই গ্ৰুপটোত যিসকল ওচৰৰ পাজৰৰ মানুহ আছে তেওঁলোকে জইন হৈ লওক জইন হোৱাৰ পিছত যদি কেতিয়াবা ঘটনা ঘটে এটা মেছেজ কৰাৰ লগে লগে ওলাই আহিব লাগিব আৰু পুৰণা যিসকল মিয়া মানুহ তেওঁলোকে আমাক সম্পূৰ্ণ ছাপোৰ্ট কৰে আৰু তেওঁলোকক কোৱাৰ লগে লগে যিসকলে ভুল কৰে তেওঁলোকক গালি দিয়ে বা দেখাই দিয়ে তেওঁলোক বাৰু ঠিকেই আছে যিসকল নতুন আহিছে তেওঁলোকে বহুত বেয়া কাম কৰি আছে যাতে সেইবোৰ বেয়া কাম নহওক আমাৰ যিসকল অসমীয়া ল'ৰা ছোৱালী আছে তেওঁলোকৰ লগত এইবোৰ ঘটনা নঘটক তাকে আশা কৰিছোঁ আৰু ইয়াৰ নিয়ন্ত্ৰণ আনিবলৈ হ'ল মানে এটা সময়লৈকে বহুত অসভ্যালী হৈ যাব ঘৰৰ পৰা ওলাব নোৱাৰা হৈ যাব আৰু যিসকল পুৰণা মিয়া মানুহ আছে তেওঁলোকৰ এনেই মিছাতে বদনাম হৈ আছে তেওঁলোকৰ লগত আমাৰ সম্পৰ্ক ভাল তেওঁলোকৰ লগত আমাৰ ৰিলেশ্যন ভাল অহা যোৱা ভাল ৰাস্তাত লগ পালেও মাতো আৰু যিসকল নতুন আহিছে তেওঁলোকে পৰিৱেশ একেবাৰে নষ্ট কৰি আছে আৰু সেয়েহে আমাৰ যিটো লিংক দিয়া হৈছে ডিছক্ৰিপশ্যনত আছে আৰু সেই লিংকটোত গৈ কিনে আপোনালোকে জইন হৈ লওক আৰু কমেণ্টটোতো দিয়া আছে পিন কমেণ্টতো দিয়া আছে তাত গৈ জইন হৈ লওক আৰু জইন হোৱাৰ পিছত আমাৰ এটা একতা কৰিব লাগে একতা হোৱাৰ পিছত যাতে তেওঁলোকে সহজতে মাতিব নোৱাৰে আৰু মাতিলেও আমি গৈ কিনি তাত গৈ তেওঁলোকৰ ঘৰত গৈ উপস্থিত হৈ কিনি যিটো সাজা দিবলগীয়া আছে সেই সাজাটো দিব পাৰোঁ কাৰণ আজি মোৰ লগত ঘটিছে কালি তাৰ লগত ঘটিছে এদিন আৰু কাৰোবাৰ লগত ঘটিব যাতে সেইবোৰ ঘটনা নিয়ন্ত্ৰণ আনিব লাগে আমাৰ যেটো গ্ৰুপ হয় আৰু এই গ্ৰুপটোত প্ৰায় 1100 মানুহ আছে আৰু প্ৰতিজন চিলাপথাৰৰ এক্টিভ ডেকা ল'ৰা আৰু 1100 জনৰ যদি এটা মেছেজ কৰোঁ আমাৰ ঘৰত এতিয়া 800 জন ৰেডি হৈ যাব পৰা আৰু প্ৰতিজন মই কাৰোবাক লিংক শ্বেয়াৰ কৰি কিনে জইন হওঁ বুলি কোৱা নহয় আমাৰ মাজতে থকা গ্ৰুপ হয় আৰু এই গ্ৰুপটোত নতুনকৈ নাই আৰু জইন হওক যাতে এটা মেছেজ কৰিলে 800 জন কিয় 1100 জন কিয় 10000 ডেকা ল'ৰা একেটা জেগাত জমা হয় আৰু সেইটো হ'ব লাগে আৰু এই গ্ৰুপটোত জইন হওক আৰু যিমানে পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক ওচৰৰ পাজৰৰ যিখিনি ল'ৰা আছে সকলো আহি এই গ্ৰুপটোত জইন হোৱাৰ পিছত এটা একতা হৈ পৰিব কাৰোবাৰ লগত যুদ্ধ কৰিবলৈ আমি একতা কৰিব বিচৰা নাই আৰু একতা যুদ্ধ কৰিবলৈ আমাৰ প্ৰয়োজনো নাই আমাক মাথো এইটোৱে লাগে 10000 জন যেতিয়া ভুল কৰা মানুহজনৰ দুৱাৰমুখত থিয় দিব তেতিয়া সেই 10000 মানুহক কি বুলি জবাব দিব আৰু সেয়েহে আমাক একতা লাগে মানে আজি নহয় আগৰ পৰাই লাগিছিল মানে আমাৰ বহুতো ডেকা ল'ৰাই এইখন গাঁৱত মাৰ খাইছে আমাৰ অসমীয়া ল'ৰাই যাতে সেইটো নহওকগে যাতে সেইখিনি নহওকগে আৰু সেইটোৱে বিচাৰোঁ অনাগত দিনত যাতে এইখিনি ঘটনা নঘটক আৰু সেইটোৱে বিচাৰোঁ আৰু যি কি নহওক একতা হ'ব লাগে মানে যুদ্ধ কৰিবলৈ নহয় মাত মাতিবলৈ তেওঁলোকৰ দুৱাৰমুখত থিয় দিবলৈ আৰু গ্ৰুপটোত জইন হৈ লওক আৰু জইন হোৱাৰ পিছত কাৰো নম্বৰ শ্ব' নহয় মানে কোনো কাৰো নম্বৰ চাব নোৱাৰে আৰু মুঠতে জইন হোৱাৰ পিছত এটা খবৰ আমাৰ পাৰ্চনেল নম্বৰ দিয়া হ'ব তাত মেছেজ এটা কৰাৰ লগে লগে আমি সেই ফটোখন যিজন ল'ৰা সেই ল'ৰাজনৰ ফটোখন বা তেখেতৰ ফেমিলিৰ ফটোখন যিটো গ্ৰুপ হয় তাত দি দিয়াৰ লগে লগে যাতে কাম কৰিবলৈও ক'তো ওলাই যাব নোৱাৰে মানে ধৰক MS গুচি গ'ল তাতো তাক ধৰিব মাজগাঁও ওলাই গ'ল তাতো তাক ধৰিব লিখাবালি ওলাই গ'ল তাতো তাক ধৰিব অকাজান ওলাই গ'ল তাতো তাক ধৰিব সেই সেনেকুৱা ধৰণৰ এটা আমাক গ্ৰুপ লাগে বৰ্তমান সময়ত আৰু আজিলৈ বাই বাই